নমস্কাৰ মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আন এটি নতুন ভিডিও লৈ আহিছো আজিৰ ভিডিওটো ফ্যাশন ডিজাইন ৰিলেটেড হয় আজিৰ ভিডিওটোৰ দ্বাৰা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভেজিটেবল প্ৰিন্ট মানে ভেজিটেবলৰ সহায়ত আপোনালোকে কেনেদৰে বিভিন্ন কাপোৰৰ ওপৰত ধুনীয়া ধুনীয়া ডিজাইন বনাব পাৰে তাক মই দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰো সকলোৱে চাই ভাল পাব আৰু ভিডিওটো চাই পেলাই সকলোৱে এই লকডাউনৰ সময়ত বিভিন্ন ধৰণৰ ডিজাইন আপোনালোকৰ কুৰ্তি চাদৰ মেখেলা টেবল ক্লথ তাৰ পিছত বিছনা চাদৰ গাৰুৱাৰ বিভিন্ন ধৰণৰ কাপোৰৰ ওপৰত নতুন নতুন ডিজাইন কৰিব পাৰিব আশা কৰিছো সকলোৱে চাই নিশ্চয় ভাল পাব ঠিক আছে তেন্তে আমি ভিডিওটো আৰম্ভ কৰিম আৰু সদায় কোৱাৰ দৰে কও যদি ভিডিওটো চাই ভাল পায় তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকৰ এটা লাইক শেয়াৰ আৰু সাবস্ক্ৰাইবে আমাক আগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰে আৰু নতুন নতুন ভিডিও বনাবলৈ আমি উৎসাহিত হওঁ ঠিক আছে তেন্তে আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো বলক এয়া আমি প্ৰিন্ট কৰিবৰ বাবে প্ৰথমে আলু এটা এনেদৰে মাজেৰে কাটি লম কাটি লৈ পেলাই আমি ইয়াত বিভিন্ন ধৰণৰ আকৃতি দিব পাৰো মই এনেদৰে চাৰিকোণীয়াকে এইটো আকৃতিত কাটি লৈছো আলুটোক আমি বিভিন্ন ধৰণৰ আকৃতি দিব পাৰো প্ৰিন্ট কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ইয়াত ফুলো কাটিব পাৰো মই আপোনালোকক আজি ফাৰ্স্ট এইটো দেখাই দিছো এনেকুৱা ধৰণে আলুটো ধুনিয়াকে কাটি লৈছো এটা শেপত লৈ পেলাই আমি এতিয়া ইয়াত কালাৰ লগাম এইটো এক্ৰেলিক কালাৰ হয় ফেব্ৰিক এক্ৰেলিক ৰেড কালাৰ হয় এয়া কালাৰ লগাই লৈছো আলুটোৰ ওপৰত এতিয়া আমি ইয়াক প্ৰিন্ট কৰিম মই এখন গামোচাৰ ওপৰত আপোনালোকক দেখুৱাবৰ বাবে কৰিছো আপোনালোকে বিভিন্ন ধৰণৰ কাপোৰত কটন বা বেলেগ কাপোৰটো এই প্ৰিন্টটো কৰিব পাৰে এয়া আমাৰ প্ৰিন্টৰ ওপৰত ডিজাইন কৰিবলৈ কেইটামান বস্তু লৈছো এইটো মণি হয় এইবোৰ ষ্টোন হয় এইবোৰ গ্লাস এইকেইটা মুকুটা হয় আৰু পাইপিংও লৈছো মাজত এনেদৰে বিভিন্ন ধৰণৰ বস্তু আমি ইউজ কৰিব পাৰো এইটো ফেব্ৰিক্ৰাইলৰ ফেব্ৰিক গ্লু হয় যিটোৰ সহায়ত আমি কেৱল কাপোৰৰ ওপৰত মানে আঠা হিচাপে ইউজ কৰিব পাৰো আৰু খুব ভাল হয় এইটো আৰু এইটো গ্লিটাৰছ হয় গোল্ডেন কালাৰৰ গ্লিটাৰছ হয় 3D গ্লিটাৰছ এইটোৰ সহায়ত আমি আউটলাইনবোৰ আঁকিব পাৰো এয়া ফেব্ৰিক গ্লুটো প্ৰথমে লগাই লৈছো ষ্টোন লগাবৰ বাবে লগাই পেলাই 2 মিনিট থৈ দিব আঠাটো লগাই 2 মিনিট ৰাখি দিব তাৰ পিছত আমি তাৰ ওপৰত প্ৰথমে গ্লাস দিছো মই দেখুৱাবৰ বাবে মিক্সিং আপোনালোকক মাত্ৰ দেখুৱাবৰ বাবে মিক্স হিচাপত মই এনেকৈ দিছো আপোনালোকে যেনেকুৱা ডিজাইন লাগে যেনে ধৰণে বনাব বিচাৰে তেনেকৈ দিব পাৰে এয়া মুকুটা দিলু মাজত এইটো ষ্টোন দিছিলো এয়া মুকুটা দিলু এয়া আমি আউটলাইন আঁকি লম গ্লিটাৰছেৰে আউটলাইনটো আঁকি দিছো এনেকৈ বিভিন্ন ডিজাইন মই বনাইছো জাস্ট আপোনালোকক দেখুৱাবৰ বাবে এয়া মণি দিছো এয়া মিক্সিং গ্লাস মুকুটা পাইপিং ষ্টোন এনেকৈ মিক্স কৰি পেলাই এটা ব্লক বনাইছো এটা প্ৰিন্ট বনাইছো আৰু এয়া মাজত ষ্টোন দিছো দি পেলাই সাইডত গ্লিটাৰছ ওয়াৰ্ক কৰিছো আউটলাইন খিনি গ্লিটাৰছেৰে আঁকি দিছো নেক্সট এইটোত আমি গ্লাস আৰু এয়া গ্লাস আৰু ষ্টোনৰ মানে মুকুটাৰ কাম কৰিছো বিভিন্ন ধৰণে আপোনালোকে ইয়াত ডিজাইন কৰিব পাৰে চাদৰ মেখেলা কুৰ্তি বেড কভাৰ টেবল ক্লথ গাৰুৱাৰ এইবোৰ বিভিন্ন ধৰণৰ কাপোৰত ইয়াক ইউজ কৰিব পাৰে বিভিন্ন কালাৰ মেচ কৰাই পেলাই খুব ভাল হয় খুব ধুনিয়া হয় মিহি হয় যেটো মানে প্ৰিন্ট হেতু একদম মানে একে সাইজৰ আৰু যেহেতু আমি এটা আলুৰে গুটেখিনি কাম কৰিছো একে সাইজৰ আৰু খুব ধুনিয়া খুব কম সময়ৰ ভিতৰতে হৈ যায়
এয়া ভেজিটেবল মানে প্ৰিন্ট কৰা কেইটামান আপোনালোকক ডিজাইন দেখুৱালো এইকেইটা মই ডিজাইন কৰা কেইটামান ডিজাইন আপোনালোকক দেখুৱালো পিছলে নেক্সট ভিডিওত আপোনালোকক আৰু বিভিন্ন ধৰণৰ ভেজিটেবল ৱৰ্ক দেখুৱাম ভিডিওটো চাই কেনেকুৱা পালে জনাব যদি ভাল লাগিল তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকৰ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব আমাৰ বাবে অত্যন্ত জৰুৰী আপোনালোকৰ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইবে আমাক নতুন নতুন ভিডিও বনাবলৈ উৎসাহিত কৰে থ্যাঙ্কস